আটাইতকৈ ডাঙৰ খবৰ বাল্য বিবাহক লৈ যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকৰ সপক্ষে মন্তব্য কৰিছে উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে যে আৰক্ষীৰ যি মন তাকেই কৰিব দিয়া নহব আৰক্ষীৰ যি ইচ্ছা তাকেই কৰাটো অনুচিত আৰক্ষীয়ে যেতিয়াই যি ইচ্ছা চৰকাৰৰ যেতিয়াই যি ইচ্ছা সেই আইন সেই ধাৰা লগালেই নহব কোৰ্ট বহি নাথাকে লৈ আহিছো সবিস্তাৰে ফুল প্লেটত এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সমগ্ৰ অসমবাসীৰ বাবে ডাঙৰ খবৰ অসম আৰক্ষীক তুলা ধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটী হাইকোৰ্টে অসম আৰক্ষীক তুলা ধুনা দিয়ে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত কিয় পক্সো ধাৰা অনা হৈছে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী হাইকোৰ্টে গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা আৰোপ কৰিলে হ'ব নেকি প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী হাইকোৰ্টে পক্সো আইন কিয় অনা হ'ল প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খালে অসম চৰকাৰে মুখ ঠেকেচা খাইছে হাইকোৰ্টত নিখাতৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছিল হাজাৰ হাজাৰ স্বামীক অবৈধ নাম দি গ্ৰেপ্তাৰ কৰা হৈছিল আমাৰ ৰাজ্যতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ প্ৰশ্ন যদি কোনোৱে বিবাহ আইন ভংগ কৰে সেয়া আইনৰ কাম আইনে কৰিব আৰক্ষীয়ে কিয় কৰিব চৰকাৰে কিয় কৰিব প্ৰশ্ন উত্থাপন কৰা হৈছে যিসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক চুৰি কাম কৰিছিল নেকি তেওঁলোকে চুৰ কৰিছিল নেকি ডকাইত কৰিছিল নেকি কিয় তেওঁলোকক পক্সো আইনৰ অধীনত অনা হৈছে পক্সো ধাৰা লগাই দিয়াৰ অৰ্থ এয়াই নহয় যে যিকোনো বিষয়ত তেওঁলোকক খুটপুচ কৰা হ'ব অসম আৰক্ষীক তুলা ধুনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু মুহূৰ্ত পূৰ্বে তুলা ধুনা দিয়ে অসম আৰক্ষীকে নহয় অসম চৰকাৰকো আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি কিয় পক্সো আইন অনা হ'ল কিয় জাৰে তাৰে ওপৰত পক্সো আইন জাপি দিয়া হৈছে প্ৰশ্ন উত্থাপন কৰিছে গ্ৰেপ্তাৰ কৰি যিকোনো লোকক ধাৰা আৰোপ কৰিলে নহব বুলি প্ৰশ্ন কৰিছে মন্তব্য কৰিছে গুৱাহাটী হাইকোৰ্টে গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খাইছে অসম চৰকাৰে যি অভিযান আৰম্ভ কৰিছিল বাল্য বিবাহৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিছিল সেই অভিযানৰ সময়তে আহিছে ডাঙৰ খবৰটো নিখাতৰ ভিতৰতে ইজনৰ পিছত সিজন স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল এজন দুজন নহয় প্ৰায় 3000 স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্তব্য কৰিছে যদি কোনোবাই ভুল কৰিছে সেয়া আইনে চাব সেয়া আৰক্ষী নহয় সেয়া চৰকাৰৰ কাম নহয় যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে চুৰ কৰিছিল নেকি পক্সো ধাৰা লগাই দিয়াৰ অৰ্থ এয়া নহয় যে ন্যায়ালয়ে চকু বন্ধ কৰি থাকিব পক্সো ধাৰা মানে এইটো অৰ্থ নহয় যে ন্যায়ালয়ে চকু বন্ধ কৰি থাকিব ন্যায়ালয়ে সেই বিষয়ত বিচাৰ বিশ্লেষণ নকৰিব এই মন্তব্য গুৱাহাটী হাইকোৰ্টত আজি চৰকাৰে মুখ ঠেকেচা খাবলগীয়া হৈছে অসম আৰক্ষীয়ে মুখ ঠেকেচা খাবলগীয়া হৈছে কোৱা হৈছে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধপোছৰ দৰকাৰ কি কিয় হোৱাই নোহোৱাই গ্ৰেপ্তাৰ কৰা হৈছে কিয় পক্সো লগোৱা হৈছে প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী হাইকোৰ্টত আজি এই বিষয়টোৰ শুনানি আছিল আৰু বিষয়টোত মন্তব্য কৰি কোৱা হৈছে যে হল বুলি এজন ব্যক্তিক কিয় হোৱাই নোহোৱাই যিকোনো আইন লগোৱা হ'ব যিকোনো ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ব যদি বাল্য বিবাহ কৰিছে যদি পক্সো আইনৰ অধীনত আহে তেতিয়াহ'লে সেই সন্দৰ্ভত আইনে চাব এই আইনৰ বিষয় আৰক্ষীৰ বিষয় নহয় বুলি মন্তব্য কৰা হৈছে আৰক্ষীয়ে এই ক্ষেত্ৰত কিয় গুৰুত্ব দিব চৰকাৰে এই ক্ষেত্ৰত কিয় গুৰুত্ব দিব যদি কোনোবাই বিবাহ আইন ভংগ কৰিছে সেয়া আইনৰ কাম আইনে কৰিব মন্তব্য কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা গুৱাহাটী হাইকোৰ্টে কৈছে যিসকল লোকে ভুল কৰিছে তেওঁলোকক শাস্তি হাইকোৰ্টে বা তেওঁলোকক আইনে শাস্তি প্ৰদান কৰিব পক্সো ধাৰা লগাই দিয়াৰ অৰ্থ এই নহয় যে ন্যায়ালয়ে চকু বন্ধ কৰি ৰাখিব ন্যায়ালয়ে সকলো ব্যৱস্থা চাই থাকে ন্যায়ালয়ৰ ওপৰত সকলোৰে বিশ্বাস থাকে আস্থা থাকে গতিকে ন্যায়ালয়ে চাব কাক কোনটো শাস্তি প্ৰদান কৰা হয় বাল্য বিবাহৰ বিৰুদ্ধে কিয় পক্সো আইন ধাৰা অনা হ'ল বা পক্সো ধাৰা কিয় অনা হৈছে প্ৰশ্ন উত্থাপন কৰিছে হাইকোৰ্টে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি প্ৰশ্ন উত্থাপন কৰিছে হাইকোৰ্টত আজি মুখ ঠেকেচা খাইছে অসম আৰক্ষী আৰু অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে মুখ ঠেকেচা খোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমাৰ ওচৰত কিছু ভিজুৱেলো আছে সম্ভৱ হ'লে আমি সেই ভিজুৱেলখিনি আপোনালোকক দেখুৱাম নিখাতৰ ভিতৰতে গ্ৰেপ্তাৰ কৰা হৈছিল হাজাৰ স্বামীক বাল্য বিবাহৰ বিৰুদ্ধে কিয় পক্সো ধাৰা অনা হ'ল প্ৰশ্ন উত্থাপন কৰা হৈছে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা আৰোপ কৰিলেই নহ'ব আৰক্ষীক তুলা ধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ে এই মুহূৰ্তত তুলা ধুনা দিছে আৰু চৰকাৰে এই মুহূৰ্তত মুখ ঠেকেচা খাবলগীয়া হৈছে অসম চৰকাৰে যি ধৰণে ব্যৱস্থা আৰম্ভ কৰিছিলে দেখিবলৈ পোৱা গৈছিলে বিগত এটা সপ্তাহত এজন নহয় দুজন নহয় হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিলে ইজনৰ পিছত সিজন স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিলে ইগৰাকীৰ পিছত সিগৰাকী মহিলাই নিজৰ প্ৰাণ শেষ কৰিবলগীয়া হৈছিলে অসমত আইন কানুন সকলো যেন আৰক্ষীৰ হাতত এনেধৰণৰ এক ব্যৱস্থা আহি পৰিছিলে আৰু সেই সময়তে হাইকোৰ্টে এতিয়া কৈছে বাল্য বিবাহৰ অভিযোগত পক্সো আইন কিয় অসম আৰক্ষীক তুলা ধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ একেটা সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে আন এক মন্তব্য কৰিছে যে হল বুলিয়ে যিকোনো আইন জাপি দিলে নহ'ব
আমি আপোনালোকক জনাই আছো গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে কি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে হোল বুলি এজন ব্যক্তিৰ যিকোনো ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিলে নহব আইনে চকু বন্ধ কৰি নাথাকে আইনে সকলো চাই আইনৰ দৃষ্টিত সকলো সমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ প্ৰশ্ন সুমন শ্যামে কৈছে যদি কোনোবাই বিবাহ আইন ভংগ কৰে সেই আইনৰ ব্যৱস্থা আইনে চাব আইনে কৰিব কি শুদ্ধ কি ভুল আইনৰ ব্যৱস্থা কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা লোৱাৰ পূৰ্বে সকলোবোৰ কথা আইনক অৱগত কৰিব লাগে আমি সবিশেষ জানিব বিচাৰিছো আমি সবিশেষ জানিবৰ বাবে আমি সিএমডিৰ ওচৰত যাব বিচাৰিছো নিউজ ৰুমত আছে আমাৰ সিএমডি উৎপল কান্ত আপোনাৰ ওচৰলৈ আহিছো আপুনি সবিশেষ জনাওক আমাৰ টাইম 8ৰ দৰ্শকক डब्बू उन हजारों हजार लोगों के लिए जिन पे असम पुलिस ने चाइल्ड मैरिज कैंपेन के अंदर में केस किया है मुकदमा किया है गिरफ्तार किया है उनके लिए उन हजारों हजार लोगों के लिए आज इससे बड़ी खबर नहीं हो सकती है आपको मैं दिखाना चाहता हूं ये देखिए गुवाहाटी हाई कोर्ट का वह सेशन वह वीडियो वह सेशन चल रहा है जिसमें जस्टिस सुमन श्याम ने क्या कह रहे हैं सुनिए Marriage can be declared to be void only by a court. सुनिए क्या कह रहे हैं जस्टिस सुमन श्याम Anyway, but I am not on that matter. My role might nothing with that. That is what I am saying. For 10 days, Mr. Das, trial is another matter. Charges to him, but what do you want to get by custodial interrogation of these people? What is that? Either he has abated or he has not. Either it's a case of child marriage or it is not. For that, is it necessary to have custodial interrogation? What is the idea behind that? Right now it is difficult to say. I do not know. यहाँ पे जस्टिस सुमन श्याम कह रहे हैं जो एडवोकेट जो सरकार को रिप्रेजेंट करे वहां पर कि एडवोकेट आप यह बताइए कि यहाँ पे कस्टडियल इंट्रोगेशन की क्या जरूरत है आगे सुनिए क्या बोलते हैं वही What is there in the case? But from the ground of it says the accused person caught red-handed. I do not know what kind of red-handed. Maybe he was performing the marriage. No. At that time itself, he was arrested. That I do not know. मैं आपको समरी में बता दूं ये आज गुवाहाटी हाई कोर्ट में मामला आया था जिसमें कि आप देखिए इसमें बोलते हैं जस्टिस सुमन की व्हाई पॉस्को एक्ट एडेड हियर इस मामले में पॉस्को एक्ट क्यों लगाया गया व्हाट इज द नीड ऑफ कस्टडियल इंट्रोगेशन इस मामले में कस्टडियल इंट्रोगेशन की क्या जरूरत है गुवाहाटी हाई कोर्ट ग्रांट्स एंटिसिपेटरी बेल इन मेनी चाइल्ड मैरिज एक्ट केसेज आज बहुत सारे ऐसे मामलों में गुवाहाटी हाई कोर्ट ने जमानत दी है और साथ में बहुत तीखे सवाल किए हैं अगर असम पुलिस और असम सरकार के पास में थोड़ी सी भी संजीदगी होगी तो उन्हें बैठ करके वापस ड्राइंग रूम बोर्ड पे जा करके सोचने की जरूरत है आज जो जस्टिस ने जो टिप्पणी की है जस्टिस क्या बोलते हैं सुनिए जस्टिस कहते हैं कि if marriage is taking place in violation of law the law will take its own course these cases have been happening since time ऐसे मामले होते आए हैं बहुत समय से होते आए हैं we will only consider if immediate custodial interrogation is required or not मैं यह देखूंगा कि इन मामलों में कस्टडियल इंटीग्रेशन की जरूरत है या नहीं एट दिस मोमेंट द कोर्ट थिंक्स दैट दीज आर नॉट मैटर्स फॉर कस्टडियल इंटीग्रेशन इस वक्त इस समय पे कोर्ट यह मानता है कि इन मामलों में कस्टडियल इंटीग्रेशन की जरूरत नहीं है वी विल आस्क देम टू अपीयर एंड रिकॉर्ड देयर स्टेटमेंट्स हम जो अभियुक्त हैं उनको बोलेंगे कि वो अपने बयान को दर्ज कराएं These are not NDPS, these are not a smuggling, these are not a stolen property cases. ये कोई प्रॉपर्टी चोरी का मामला नहीं है कोई स्मगलिंग का मामला नहीं है कोई डकैती का मामला नहीं है द बेंच ऑफ जस्टिस सुमन श्याम ओरली ऑब्जर्व उन्होंने ऐसा कमेंट किया आपको और दिखा रहा हूं उन्होंने क्या कहा हाईकोर्ट ने कहा कि हम यह तय करेंगे कि तत्काल पूछने की आवश्यकता है या नहीं इस वक्त कोर्ट को लग रहा है कि यह मामला ऐसा नहीं है जिसमें हिरासत में लेकर पूछताछ करने की जरूरत है हम उन्हें स्टेटमेंट रिकॉर्ड करने को कहेंगे कोर्ट ने बहुत तीखी टिप्पणी की है कहा है कि कोई एनडीपीएस स्मगलिंग या प्रॉपर्टी चोरी का मामला है कि आपने इसको इतना संजीदगी से कस्टडियल इंटीग्रेशन आपको चाहिए उन्होंने कहा कि सब मामले कोई नए मामले नहीं देखिए बहुत गंभीर टिप्पणी कर रही है हाई कोर्ट कह रही है कि कोई मामले कोई नए मामले नहीं है ये सब बहुत पहले से होता आया है उन्होंने यहां तक कहा कि यह बहुत गंभीर मामला है
और कि आप पास्को लगा देंगे, आप कुछ भी लगा देंगे क्या? जस्टिस क्या बोल रहे हैं? बहुत तीखे सवाल कर रहे हैं, कह रहे हैं कि आप कुछ भी लगा देंगे क्या? यहाँ पास्को की क्या जरूरत है? आपने पास्को क्यों लगाया? और आपने पास्को लगा दिया तो इसका मतलब यह थोड़े है कि जज अपनी आंख बंद कर लेंगे, कुछ देखेंगे ही नहीं। कोर्ट ने कहा हम किसी को बरी नहीं कर रहे हैं, नहीं आपको जांच से रोक रहे हैं, लेकिन ये पास्को आपने क्यों लगाया? डब्बू উৎপলকান্ত আপোনাৰ পৰা আৰু এটা বিষয় জানিব বিচাৰিম আপুনি যেহেতু সবিস্তাৰে এই বিষয়টো সন্দৰ্ভত এতিয়া আমাক জনালে আপুনি তেওঁলোকৰ জাষ্টিছৰ মন্তব্য শুনিলে আমি এনেকুৱা এটা ধাৰণা কৰি ল'ব পাৰো নেকি যে অতি কম সময়ৰ ভিতৰতে আটক হৈ থকা বা গ্ৰেপ্তাৰ হৈ থকা সকল মুকলি আকাশৰ তললৈ আহিব পাৰিব স্বামীসকল देखिए डब्बू ये कोई निचली अदालत नहीं है, गुवाहाटी हाई कोर्ट है। गुवाहाटी हाई कोर्ट की जस्टिस ने एक टिप्पणी की है, तो मुझे लगता है कि असम सरकार बहुत सीरियसली इस मामले आज जो डेवलपमेंट हुआ उसको लेगा और वो जिस हिसाब से बिना किसी रोक टोक के जिस हिसाब से वो सारे केसेस में बहुत सारे केसेस में पॉस्को लगाया है और बेरोक टोक अरेस्ट कर रहे थे, मुझे लगता है सरकार इसमें कहीं न कहीं संजीदगी से सोचेगी और अपने जो उनका जो इंटायर जो थॉट प्रोसेस है, जो उनका इंटायर जो इकोसिस्टम उन्होंने जो डेवलप किया है उसको उनको वापस सोचने की जरूरत है। ধন্যবাদ জনাইছো উৎপলকান্ত আপুনি আমাক সবিস্তাৰে জনোৱাৰ বাবে আমি আপোনালোকক জনাইছো আজিৰ দিনৰ আটাইতকৈ ডাঙৰ খবৰটো অসম আৰক্ষীক তুলাল শুনাক গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ লগতে অসম চৰকাৰক দিছে তুলাল শুনা বাল্য বিবাহৰ বিৰুদ্ধে অভিযান কিয় পক্সো ধাৰা অনা হৈছিল কিয় আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা আৰোপ কৰিলেই নহব নহয় এই মন্তব্য গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খাইছে অসম চৰকাৰে হয়তো ই এক ডাঙৰ খবৰ হ'ব পাৰে যিসকলৰ স্বামী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে বা যিসকলৰ স্বামী বৰ্তমান ৰঙা ঘৰত আবদ্ধ হৈ আছে হয়তো মই পুনৰ কৈছো হয়তো তেওঁলোক অতি কম সময়ৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব পাৰে হয়তো কাৰণ আমি আপোনালোকক জনাইছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ জৰিয়তে নেশ্যনেল হেডলাইন বনিছিল যিটো সময়ত তেওঁৰ এই অভিযানৰ বাবে নেশ্যনেল মিডিয়াৰ তেওঁ আটাইতকৈ চৰ্চিত ব্যক্তিজন হৈ পৰিছিল সেইটো সময়তে চৰকাৰ তথা আৰক্ষীক তুলা ধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে হোল বুলিয়ে যেতিয়াই মন তেতিয়াই যিকোনো ধাৰা কিয় না হয় বাল্য বিবাহৰ অভিযানত কিয় পক্সো না হল এই প্ৰশ্ন আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি প্ৰশ্ন উত্থাপন কৰা হৈছে বাল্য বিবাহৰ অভিযোগত পক্সো আইন কিয় না হল অসম আৰক্ষীক তুলা ধুনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ একেটা সময়তে অসম চৰকাৰেও মুখ ঠেকেচা খাইছে উচ্চ ন্যায়ালয়ৰ সন্মুখত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত অসম চৰকাৰে মুখ ঠেকেচা যিটো সময়ত অসমৰ একাংশ লোকে বা প্ৰদান কৰিছিল অসম আৰক্ষী আৰু অসম চৰকাৰক সেইটো সময়তে এতিয়া ন্যায়ালয়ৰ সন্মুখত গৈ মুখ ঠেকেচা খাবলগীয়া হৈছে সুমন শ্যামৰ প্ৰশ্ন ন্যায়াধীশ সুমন শ্যামে প্ৰশ্ন কৰিছে যে যদি কোনোৱে আইন ভংগ কৰে যদি বিবাহ আইন ভংগ কৰে তেতিয়াহ'লে সেই আইন মেইনটেইন কৰাৰ দায়িত্ব সেই আইন চোৱা চিতাৰ দায়িত্ব চৰকাৰৰ নহয় সেই আইন চোৱা চিতাৰ দায়িত্ব কোৰ্টৰ উচ্চ ন্যায়ালয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযানত কিয় পক্সো আইন অনা হৈছিল প্ৰশ্ন উত্থাপন কৰা হৈছে হোৱাই আৰক্ষী আৰু চৰকাৰে প্ৰতিটো বিষয়ত কিয় জাপ মাৰে আৰক্ষীৰ জিম্মাত থকা ব্যক্তিক সোধা পোছাৰ দৰকাৰ কি প্ৰশ্ন উত্থাপন কৰিছে গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা আৰোপ কৰিলে নহব এতিয়া হয়তো এক ডাঙৰ খবৰ আহি পৰিব পাৰে হয়তো অতি কম সেকেন্ডৰ ভিতৰত কম মুহূৰ্তৰ ভিতৰত সেইসকল যিসকল আৰক্ষীৰ জিম্মাত আছে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে সেইসকল হয়তো মুকলি আকাশৰ তলত আহিব পাৰে আমি আপোনালোকক জনাই আছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো নিখাৰ ভিতৰতে এজন নহয় দুজন নহয় হাজাৰ হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই বিষয়টো সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছিল আৰু সেই সময়তে আহি পৰিছে এই ডাঙৰ খবৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত এতিয়া মুখ ঠেকেচা খাবলগীয়া হৈছে তথা আৰক্ষী এই মুহূৰ্তত আন এক ডাঙৰ খবৰ আহি পৰিছে আন এক ব্ৰেকিং নিউজ আমাৰ ওচৰত আহি পৰিছে লৈ আহিছো সবিশেষ পক্সো ধাৰা লগাই দিয়াৰ অৰ্থ এয়া নহয় যে ন্যায়ালয়ে চকু বন্ধ কৰি থাকিব অসম আৰক্ষীক তুলা ধুনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয় আমি সবিশেষ জানিবৰ বাবে নিউজ ৰুমলৈ যাব বিচাৰিছো নিউজ ৰুমত আমাৰ সৈতে সংযুক্ত হৈছে অভিজিত আচাৰ্য অভিজিত পুনে আপোনাৰ ওচৰলৈ আহিছো সবিশেষ কি আছে ডিটেইলছ কি আছে চাওক
বাল্য বিবাহ বিৰোধী যি অভিযান সেই অভিযান আজিৰে পৰা প্ৰায় 20 দিন পূৰ্বৰ পৰা আৰম্ভ হৈছিল আৰু সেই অভিযানৰ যি সেনাপতি সেই সেনাপতিৰ ভূমিকাত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বাল্য বিবাহ বিৰোধী যি অভিযান এই অভিযানত দেখা গৈছিল যে অসম আৰক্ষীৰ যি তৎপৰতা সেই তৎপৰতা কিন্তু যথেষ্ট গুৰুত্ব সহকাৰে দেখা গৈছিল কাৰণ মুখ্যমন্ত্ৰীগৰাকী নিৰ্দেশ দিয়াৰ লগে লগে দেখা গৈছিল যে অসম আৰক্ষীয়ে জঁপিয়াই পৰিছিল আৰু অসম আৰক্ষীয়ে নিশা ঘৰৰ পৰা গৈ স্বামীসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু স্বামীসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল এতিয়া মূল বিষয়টো হৈছে যে যিসকলক গ্ৰেপ্তাৰ কৰা হৈছিল সেইসকলক গ্ৰেপ্তাৰ কৰি যেতিয়া জেল হাজতলৈ প্ৰেৰণ কৰা হয় বা যেতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কি ধাৰা লগোৱা হৈছিল আৰু কি ধাৰা তেওঁলোকে লগাইছে বিশেষকৈ নাবালিকাৰ ক্ষেত্ৰত যিসকলে কম বয়সত তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে যে পস্কো আইনো তেওঁলোকৰ বিৰুদ্ধে লগোৱা হৈছিল আৰু সেই যি পস্কো আইনৰ যি ধাৰা সেই পস্কো আইনৰ ধাৰা লগোৱাৰ লগে লগে দেখা গৈছে যে ন্যায়ালয়ৰ মজিয়াত আজিৰ সমগ্ৰ বিষয়টোক লৈ আলোচনা হৈছিল যুক্তিতৰ্ক হৈছিল ন্যায়ালয়ৰ মজিয়াত এই সমগ্ৰ বিষয়টো ন্যায়ালয়ে ভৎসনা কৰিছে অসম আৰক্ষীক আৰু অসম আৰক্ষীক ন্যায়ালয়ে পোনপটীয়াকৈ প্ৰশ্ন কৰিছে যে আপোনালোকে যে পস্কো ধাৰা ব্যৱহাৰ কৰিলে বা পস্কো ধাৰা যে আপোনালোকে লগালে কি কাৰণত আপোনালোকে লগালে আৰু যেতিয়া মন যাব তেতিয়া আপোনালোকে পস্কো ধাৰা লগাই দিব তেওঁলোকে চুৰ নে ডকাইত নে কি বা কিহত তেওঁলোকে গ্ৰেপ্তাৰ কৰা হৈছিল এই সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ ফালৰ পৰা আজি অসম আৰক্ষীক কৈছে আৰু এই আচলতে এই যি ন্যায়ালয়ৰ ফালৰ পৰা অসম আৰক্ষীক এইখিনি কথা কোৱাৰ লগে লগে দেখা গৈছে যে অসম আৰক্ষীক ন্যায়ালয়ে ভৎসনা কৰিছে আৰু অসম আৰক্ষীৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত যি যুক্তিতৰ্ক সেই যুক্তিতৰ্কত ওলাই পৰিছে যে ৰাজ্যৰ যিসকল হাজাৰ হাজাৰ স্বামীক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে সেইসকলক গ্ৰেপ্তাৰক লৈ ন্যায়ালয়ে এই মুহূৰ্তত আচলতে ভৎসনা কৰিছে অসম আৰক্ষীক আৰু অসম আৰক্ষীক ভৎসনা কৰা এই সমগ্ৰ বিষয়টোক লৈ এতিয়া যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে মই যদি কিছু সম্ভৱ হয় মই মোৰ সতীৰ্থ বীৰেন্দ্ৰ কৈলাশ আছে মই কৈলাশক অনুৰোধ জনাম যদি কিছু সম্ভৱ হয় দেখুৱাবলৈ মই দেখুৱাই যাব খুজিছোঁ যে ন্যায়ালয়ৰ মজিয়াত এই সমগ্ৰ বিষয়টো যিহেতু ন্যায়ালয়ৰ মজিয়াত যি আচলতে আলোচনাৰ যি কপি সেই কপি এই মুহূৰ্তত আমাৰ হাতত আহি পৰা নাই যদিও মই কিছু ইয়াৰে আংশিক বস্তু মই দেখুৱাব খুজিছোঁ মোৰ এতিয়া কৈলাশ আছে মই কৈলাশক অনুৰোধ জনাইছোঁ দেখুৱাবলৈ যে ইয়াত স্পষ্টকৈ মই মোবাইলৰ জৰিয়তে মই দেখুৱাই গৈছোঁ যে ইয়াত স্পষ্টকৈ কিদৰে লিখিছে ন্যায়ালয়ৰ ফালৰ পৰা কোৱা হৈছে যে পস্কো ইউ কেন এড এনিথিং হোৱাট ইজ দ্য পস্কো হেয়াৰ merely because POSCO is added does it mean judge will not see that what is there we are not accusing anyone here no one is preventing you to prove গতিকে ন্যায়ালয়ৰ ফালৰ পৰা এনেধৰণে অসম আৰক্ষীক ভৎসনা কৰিছে অভিজিত মই আপোনাৰ ওচৰলৈ আহিম কিন্তু এই মুহূৰ্তত আন এক বিগ ব্ৰেকিং আহি পৰিছে আমি ভিডিঅ' ৱালত যদি সম্ভৱ হয় তেতিয়াহ'লে দেখুৱাম গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ স্বামীক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে স্বামীক লৈ প্ৰশ্ন ন্যায়ালয়ৰ গ্ৰেপ্তাৰ কৰা স্বামীসকলক বা লোকসকল যে চুৰি কাৰ্যত লিপ্ত হৈছিল নেকি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন কৰা হৈছে নে কোনো অবৈধ কামত তেওঁলোক ব্যস্ত আছিল বা কোনো অবৈধ সৰবৰাহ কামত লিপ্ত হৈছিল নেকি গ্ৰেপ্তাৰ কৰা লোকসকলক পক্সো ধাৰা কিয় লগোৱা হৈছিল প্ৰশ্ন উত্থাপন কৰা হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ প্ৰশ্নই এই ধাৰা কোনো সাধাৰণ ধাৰা নহয় গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তদন্ত কৰি চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল প্ৰশ্ন উত্থাপন কৰা হৈছে মন্তব্য কৰা হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ স্বামীক লৈ প্ৰশ্ন ন্যায়ালয়ত এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে এজন নহয় দুজন নহয় হাজাৰ হাজাৰ স্বামীক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰা লোকসকলে চুৰি কাৰ্যত লিপ্ত হৈছিল নেকি প্ৰশ্ন উত্থাপন কৰা হৈছে আজি মুখ ঠেকেচা খাইছে চৰকাৰ তথা অসম আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত নে কোনো অবৈধ সৰবৰাহৰ কামত লিপ্ত হৈছিল যে যিকোনো আইন তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে গ্ৰেপ্তাৰ কৰা লোকসকলক পক্সো ধাৰা কিয় লগোৱা হৈছিল কিয় পক্সো তেওঁলোকৰ বিপৰীতে লগোৱা হৈছিল প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটী হাইকোৰ্টে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰকৰ প্ৰশ্নই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে কোনো সাধাৰণ ধাৰা নহয় পক্সো কোনো সাধাৰণ ধাৰা নহয় বুলি মন্তব্য কৰিছে হাইকোৰ্টে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে তদন্ত কৰি চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল মন্তব্য কৰা হৈছে কোৱা হৈছে যে হোৱাই নোহোৱাই যিকোনো ধাৰা কাৰো ওপৰত আৰোপ কৰিব নালাগে অসম আৰক্ষী আৰু অসম চৰকাৰে এতিয়া মুখ ঠেকেচা খাইছে দেখিবলৈ পোৱা গৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে যি অভিযান আৰম্ভ কৰিছিল বাল্য বিবাহ বিৰোধী যি অভিযান আৰম্ভ কৰিছিল সেইটো সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল নো চিম্পেথিৰ কথা অসমত 2026 চনৰ ভিতৰত বাল্য বিবাহ মুক্ত হোৱাৰ কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল ইজনৰ পিছত সিজনকৈ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আমি লিষ্ট
দেখুৱাইছিলোঁ, আমি নাম দেখুৱাইছিলোঁ, এজন নহয়, দুজন নহয়, more than 3,000 স্বামী, more than 3,000, 3,000 স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল, 4,000 স্বামীৰ নাম ঠিকনা সকলো আহি পৰিছিল, 3,000ৰো অধিক স্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল। ইখনৰ পিছত সিখন ঘৰত দেখিবলৈ পোৱা গৈছিল কান্দোনৰ ৰোল, আৰু দেখিবলৈ পোৱা গৈছিল মহিলাসকলে কান্দিছিল। আৰু সেই সময়তে আহি পৰিছে আন এক ডাঙৰ খবৰ, ডাঙৰ বিগ ব্ৰেকিং, ইটোৰ পিছত সিটোৰ ব্ৰেকিং আহিছে। আৰু দেখিবলৈ পোৱা গৈছে যে হাইকোৰ্টে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যে হ'ল বুলিয়েই যিকোনো অভিযোগ কাৰো বিৰুদ্ধে দিব নালাগে, হ'ল বুলিয়েই কাৰো বিৰুদ্ধে দিব নালাগে। আমি হাইকোৰ্টৰ সেই ভিজুৱেল দেখুৱাব বিচাৰিছোঁ, এই ভিজুৱেল আপুনি চোৱাটো দৰকাৰ, য'ত এনেদৰে প্ৰশ্ন সোধা হৈছে চৰকাৰ, এনেদৰে প্ৰশ্ন সোধা হৈছে আৰক্ষীক। They cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court earlier, my lord. And my lord, this honorable court directed him to file an appeal under the concession rules. Where is the order? Page 28, my lord. Yes, now. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev, In fact, it ought to have been an appeal before the PCC case. That is true. Below the represent maybe treated as an appeal below that can be at least that much accommodation. yes, Mr. Goswami. My lord, kindly peruse. The petitioner had already approached this court
earlier, my lord. Hmm. And my lord, this honorable court directed him to file an appeal under the concession rules. Hmm. Where is the order? Page 28, my lord. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev? It ought to have been an appeal before the PCC case. That is true. The represent may be treated as an appeal. That can be that much accommodation. Yes, Mr. Goswami. My lord, kindly pay. The petitioner had already approached this court earlier, my lord. Hmm. And my lord, this honorable court directed him to file an appeal under the concession rules. Hmm. Where is the order? Page 28, my lord. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev? It ought to have been an appeal before the PCC case. That is true. The represent may be treated as an appeal. That can be that much accommodation. Yes, Mr. Goswami. My lord, kindly pay. The petitioner had already approached this court earlier, my lord. Hmm. And my lord, this honorable court directed him to file an appeal under the concession rules. Hmm. Where is the order? Page 28, my lord. But we'll make sure that while hearing representation, they cannot set aside an order of termination. That observation will make it. How can the authorities, after having terminated, set aside the order of termination? Mr. Dev? It ought to have been an appeal before the PCC case. That is true. তুলা ধুনা খাবলগীয়া হৈছে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত তুলা ধুনা খাইছে চৰকাৰে যিটো সময়ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দৃশ্য দেখুৱাই আছো সেই সময়তে আমি আপোনালোকক জনাব বিচাৰিছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ স্বামীক লৈ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গ্ৰেপ্তাৰ কৰা হাজাৰ হাজাৰ স্বামীক লৈ প্ৰশ্ন উত্থাপন কৰিছে গ্ৰেপ্তাৰ কৰা লোকসকলে চুৰি কাৰ্য কৰিছিল নেকি প্ৰশ্ন উত্থাপিত হৈছে হোৱাই নহয় যিকোনো আইন তেওঁলোকৰ ওপৰত কিয় জাপি দিয়া হৈছে প্ৰশ্ন উত্থাপন কৰা হৈছে এই সময়তে আমাৰ ওচৰত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ অধিবক্তা হাফিজ মোহাম্মদ চৌধুৰী হাফিজ ৰছিদ চৌধুৰী আমাৰ সৈতে সংযুক্ত হৈছে স্যাৰ আপোনাক আমাৰ বাতৰিৰ মাজলৈ স্বাগতম জনাইছো শেহতীয়াভাৱে যি বাতৰি আপুনি শুনিবলৈ পাইছে হয়তো আপুনিও গম পাইছে যে উচ্চ ন্যায়ালয়ে কি মন্তব্য কৰিছে এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া না এটা কথা হল যি কেছ মোৰ কেছ আছিল বহুত মানুহৰ কেছ আজি কৰিছে বহুত ধৰণৰ উকিল আছিলে কোৰ্টক এটা প্ৰশ্ন আছিল যে কাজী সাহেবক এৰেষ্ট কৰিছে বা মা বাবাক এৰেষ্ট কৰিছে এই পক্সটো কেনেকৈ লাগিলে তেওঁলোকৰ এগেইনষ্টত এই কুৱেশ্যনটো কোৰ্টে কৰিছে আৰু দেখা গৈছে যে তেওঁলোকে যিবোৰ FIR বহুত দিছে আৰু FIRত যিটো কণ্টেণ্ট আৰু যিটো যিজন একিউজডক এৰেষ্ট কৰিছে দেখা গৈছে মোটেই মিল নাই সেইকাৰণে কোৰ্টে মানে এইবোৰ কুৱেশ্যন কৰিছে যে তোমালোকে কেনেকৈ জাষ্টিফাই কৰিবা এইকাৰণে যিবোৰ মানুহ জেলত আছিল তেওঁলোকক বেছিভাগ বেইল দি দিছে আজি বাকী যিবোৰ ইণ্টাৰিম থাকি দিছে এবি আছিল এণ্টিচাৰি বেইল আছিল তেওঁলোকক বহুত মানুহে কিন্তু হেৰি পাইছে ইণ্টাৰিম বেইল পাইছে কিন্তু কোৰ্টক এটা কথাই বুজা গৈছে যে আজি মেইনলি যে তোমালোকে ঠিক আছে প্ৰহিবিশ্যন অফ মেৰেজ এক্ট 2006 যে প্ৰভিশ্যন সেইটো দুটা এটা হয় এটা মানুহে যদি প্ৰমোট কৰে বা পাৰ্মিট কৰে বা ফেচিলিটেট কৰে তেনেহ'লে এটা ছেকশ্যন আৰু যিটো হেৰি আছে যিজন মানুহ ভিক্টিম বা যিজন ফেমিলি কৰিছে তেওঁলোকৰ কাৰণে বেলেগ এটা ছেকশ্যন এইবোৰ বস্তু নাচাই তেওঁলোকে সেইটোৰ লগত পক্সো লগাইছে 376 লগাইছে সেই কথাটো কোৰ্টে এপ্ৰুভ কৰা নাই আৰু সেইকাৰণে কোৰ্টে বেইলটো দি দিছে হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া এই মুহূৰ্তত আমাৰ দৰ্শকে জানিব বিচাৰিছে আমি সকলোৱে জানিব বিচাৰিছো যে যিসকল স্বামী বৰ্তমান কাৰাগাৰৰ ভিতৰত আবদ্ধ হৈ আছে তেওঁলোক বাৰু মুকলি আকাশৰ তললৈ অহাৰ ই এক সুবৰ্ণ সময় নেকি বাৰু নিশ্চয় 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 ইতিমধ্যে মই যিটো খবৰ পাইছো বিভিন্ন নিম্ন আদালতে ডিষ্ট্ৰিক্ট কোৰ্টে বহুতক বেইল দি আছে মই আশা কৰোঁ আজি যিটো কোৰ্টৰ যিটো এথিচিট আছিলে বা কোৰ্টে যিবোৰ সেইটো দিছে সেইটো খবৰ পাই নিশ্চয় এই মানুহবোৰ মুকলি আশা সম্পূৰ্ণ আশা আছে বুলি মই ভাবো তাৰমানে আজি যিটো আমি কোৰ্টৰ যি মন্তব্য শুনিলো বা হাইকোৰ্টে যি মন্তব্য কৰিছে ই নিশ্চিতভাৱে সেইসকল যিসকল কাৰাগাৰত আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ লৈ আহিছে নিশ্চয় নিশ্চয় এটা ভাল খবৰ বুলি মই ভাবো আৰু নিশ্চয় তেওঁলোক যিমান সোনকালে মই ভাবো ইয়াত বাৰু ওলাই আহিব তেওঁলোক আপুনি শেহতীয়াভাৱে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছিলে উচ্চ ন্যায়ালয়ে যি মন্তব্য কৰিলে সেই সন্দৰ্ভত এগৰাকী অধিবক্তা হিচাপে আপুনি আপোনাৰ মন্তব্য কি দাঙি ধৰিব না মই এটা কথা মই আগৰ পৰা কৈছো যে বাল্য বিবাহ বন্ধ হ'ব লাগে আমি চবে এইটো বিচাৰো আমি গভৰ্ণমেণ্টক ছাপোৰ্ট কৰোঁ কোঅপাৰেশ্যন আমাৰ লাগিলে আমি দিম কিন্তু যেনেকৈ কৰিছে এই বস্তুটো আমি ছাপোৰ্ট নকৰোঁ মই সেই কথা বাৰ বাৰ কৈ আছো তুমি এৱাৰনেছ কৰা হেৰি কৰা এজন মানুহ তুমি পক্সো লগাই তুমি ভিতৰত লৈ গ'লা এই বিয়াটো ভেলিড বিয়াটো বৈধ নহয় যদি বিয়া থাকে তুমি ইলিগেল হাজবেণ্ড কেনেকৈ কোৱা
গতিকে গোটেই বস্তুটো দেখা গৈছে যে চিফ মিনিষ্টাৰে এটা বক্তব্য ৰাখিছে আৰু চিফ মিনিষ্টাৰ কথা শুনি অসম পুলিচবোৰে তেওঁলোকৰ নিজৰ মাইণ্ড এপ্লাই নকৰাকৈ চিফ মিনিষ্টাৰ কোৱাৰ কাৰণে এই মানুহবোৰক ভিতৰত সোমাই দিছে এই কথাটো মই ভাবো আইনে এইটো সমৰ্থন নকৰে আমি এতিয়া ভাৰতবৰ্ষত আইনৰ শাসন চলি আছে ৰুল অফ চলি আছে জংগল ৰাজ চলা নাই মই ভাবো যে ৰুল অফ লটো কোৰ্টে এষ্টাব্লিছ কৰি দিছে আৰু আজি কোৰ্টৰ যিটো মন্তব্য সেই মন্তব্যটো এটা বুজি পাইছে আমি আশা কৰোঁ যে গভৰ্ণমেণ্টে বা অসম পুলিচে এই গোটেই বস্তুটো সন্মুখত ৰাখি মনত ৰাখি তেওঁলোকে পক্ষে কৰিব বুলি মই আশা কৰোঁ মই অন্তিমটো প্ৰশ্ন আপোনাক সুধিছো হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ অভিযান যেতিয়া আৰম্ভ হৈছিলে দেখিবলৈ পোৱা গৈছিলে অসমৰ বহু মহিলাই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিলে বহু মহিলাৰ মৃত্যু হৈছিলে ভয়ত যে স্বামীক তেওঁলোকৰ আটক কৰিব নেকি স্বামী গোটেই জীৱনৰ বাবে তেওঁলোকৰ পৰা গুচি যাব নেকি এতিয়া সেই সকল মহিলাৰ পৰিয়ালে বাৰু আৰক্ষীৰ জৰিয়তে আইনৰ ওচৰ চাপিব পাৰিবনে মই আগতে কথাটো কৈছিলো তেওঁলোকে আইনত যাব পাৰিব যে এই যে হত্যাৰ কাৰণে বা আত্মহত্যা যে কৰিছে বা মৰিছে সেইটো কাৰণে পুলিচ জগৰীয়া চিফ মিনিষ্টাৰে ব্যক্তিগত হিচাপে তেওঁ জগৰীয়া কৰি তেওঁলোকে কেছ ফাইল কৰিব পাৰিব তেওঁলোকৰ এগেইনষ্টত ধন্যবাদ জনাইছো হাফিজ আহিব পাৰে 306 সেকশনৰ আণ্ডাৰত তেওঁলোকে কৰিব পাৰে যে আত্মহত্যাৰ কাৰণ বা হত্যাৰ কাৰণ হ'ল চিফ মিনিষ্টাৰৰ বক্তব্য আৰু পুলিচৰ যিটো একশ্যন এইটো ধন্যবাদ জনাইছো হাফিজ ৰছিদ আহমেদ চৌধুৰী ডাঙৰীয়া আপুনি ইমান সময় আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ পুত্ৰ অনিশ্চিত ভৱিষ্যতক লৈ চিন্তিত হৈ মাতৃয়ে লৈছে চৰম সিদ্ধান্ত যিটো সময়ত কোৰ্টত এই বিষয়টোক ডাঙৰ হিচাপত আলোচনা কৰি থকা হৈছে বাল্য বিবাহৰ গোচৰত এইবাৰ আন এগৰাকী পুত্ৰ পৰাৰ ভয়তে মাতৃয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰ্বি আংলঙত সংঘটিত হৈছে এই ঘটনা পুত্ৰ ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সেই সময়তে মাতৃয়ে লৈছে চৰম সিদ্ধান্ত পুত্ৰৰ জামিনৰ পাছতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাতৃয়ে আমি আপোনালোকক জনাই আছো আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ পুত্ৰৰ অনিশ্চিত ভৱিষ্যতক লৈ চিন্তিত মাতৃৰ চৰম সিদ্ধান্ত যিটো সময়ত কোৰ্টত মুখ ঠেকেচা খাইছে আৰক্ষী তথা চৰকাৰে সেইটো সময়তে বাল্য বিবাহ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুত্ৰৰ কথা ভাবি মাতৃয়ে লৈছে চৰম সিদ্ধান্ত কাৰ্বি আংলঙৰ মাঞ্জাৰ ৰাধিকা চেত্ৰীৰ চৰম সিদ্ধান্তৰ খবৰ এই মুহূৰ্তত লাভ কৰিব পৰা গৈছে পুত্ৰ ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে মাতৃয়ে লৈছে চৰম সিদ্ধান্ত পুত্ৰৰ জামিনৰ পাছতে অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি মাতৃয়ে লৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো পুত্ৰৰ অনিশ্চিত ভৱিষ্যতক লৈ চিন্তিত মাতৃৰ চৰম সিদ্ধান্ত যিটো সময়ত চৰকাৰক দোষাৰোপ কৰিছে যিটো সময়ত আৰক্ষীক গালি পাৰিছে কোৰ্টে যিটো সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খাবলগীয়া হৈছে চৰকাৰ তথা আৰক্ষীয়ে সেইটো সময়তে কাৰ্বি আংলঙৰ মাঞ্জাৰৰ পৰা আহিছে ডাঙৰ খবৰ কাৰ্বি আংলঙত এগৰাকী মহিলাই লৈছে চৰম সিদ্ধান্ত পুত্ৰ ৰাহুল চেত্ৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে এতিয়া মাতৃয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে ইগৰাকীৰ পিছত সিগৰাকী মহিলাৰ চৰম সিদ্ধান্তৰ খবৰ আমি লাভ কৰিছো কৰবাত যদি স্বামীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে কৰবাত মাতৃয়ে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো এফালে হাইকোৰ্টত মুখ ঠেকেচা খালে চৰকাৰ তথা আৰক্ষীয়ে আৰু সেই সময়তে আহিছে এই ডাঙৰ খবৰটো যিটো সময়ত বাল্য বিবাহ অভিযোগত পক্সো আইন কিয় অনা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে হাইকোৰ্টে অসম আৰক্ষীক তোলা ধুনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই সময়তে আহিছে কাৰ্বি আংলঙৰ পৰা এই ডাঙৰ খবৰটো